হেল্ল' এভৰিৱান, আই এম শ্ৰুতি আৰু আজি মই আপোনালোকক এটা ধুনীয়া ভিডিঅ' দেখাম। যিহেতু মই কাটাৰত আছোঁ, সেইবাবে কাটাৰত থকা ফেমাছ ঠাইকেইখন নোচোৱাকৈ কেনেকৈ থাকোঁ, সেইবাবে প্ৰথম দিনাই মই গৈছিলোঁ অল্ড দোহা পৰ্টলৈ। অল্ড দোহা পৰ্টৰ আন এটা নাম হৈছে মিনা ডিষ্ট্ৰিক্ট। ই হৈছে ক্ৰুজ জাহাজৰ টাৰ্মিনেল আৰু এটা ফেমাছ টুৰিষ্ট পইণ্ট। এই পৰ্টটো পাৰ্চিয়ান গল্ফ বা আৰবিয়ান গল্ফৰ পাৰত অৱস্থিত আছিল। ভিউটো ইমানেই ধুনীয়া আছিল, মই আপোনালোকক শব্দৰে বুজাব নোৱাৰোঁ। 1930ত কাটাৰৰ বাণিজ্যিক মূল প্ৰৱেশদ্বাৰ এইখনেই আছিল, কিন্তু 2016ত ইয়াক বাণিজ্যিক কাৰ্যকলাপ বন্ধ কৰি ইয়াক পৰ্যটনস্থলী হিচাপে চিনাক্ত কৰা হয়। বাজি থকা আৰবিয়ান মিউজিক, সাগৰৰ পাৰৰ চেঁচা বতাহজাক, লগতে পৰ্টৰ বিল্ডিঙৰ ৱালত থকা কাঠবিলাক, পেইণ্টিংবিলাক ইমান ভাল লাগিছিলে নহয়, সঁচাকৈ। ऐसे ही कोई आता रहे, हम लोग घूमते रहे, है ना।